হেল্ল' এভৰিৱান, এয়া মই টোপনিৰ পৰা উঠি মুখ গাত ধুলোঁ, হাজবেণ্ডক বনাই দিলোঁ ব্ৰেকফাষ্ট। হাজবেণ্ডে আকৌ ব্ৰেকফাষ্ট খাই গ'ল অফিচত। তাৰে পিছত মই খালোঁ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্ট খায়ে ঘৰৰ কামত লাগি গ'লোঁ। মানে ৰুমটো বহুত লেতেৰা হৈ আছিল, সেইকাৰণে বোলো মই আজি চাফ কৰি দিওঁ। তাৰপিছত এয়া ফটো ফ্ৰেমবোৰ চাফা কৰি আছোঁ। তাৰপিছত ডাইনিং টেবুলখনটো বাৰু সদায় চাফ কৰিব লাগে। তাৰপিছত এয়া হাজবেণ্ডে যোৱাৰ আগত কৈ গৈছে যে তুমি অকলে চাফা নকৰিবা, ময়ো আহি একেলগে কৰিম। তাৰপিছত মই বোলো নহয়, তুমিতো অফিচ যোৱা, তাতেও কষ্ট হয়, তো নালাগে, ময়ে নিজে কৰিম। সেইকাৰণে মই জল্দি কৰি আছোঁ। মানে কামবোৰ অলপ জল্দি হ'লে ভালো লাগে। তাৰপিছত এয়া মোৰ ডাইনিং টেবুলখন ফাইনেলি চাফা হৈ গ'ল। বাকী কামবোৰতো হৈ গৈছে, বাছ এইখিনি চাফা কৰিব আছিল। তাৰপিছত মই গা পা ধুলোঁ, ধুই কিনে ঘৰৰ পৰা অনা কাপোৰবোৰ ঠিক কৰা হোৱাই নাছিল নহয়। মই বোলো আজি সময় থকাতে ঠিক কৰি দিওঁ। এয়া কাপোৰবোৰ গোটেই বিচনাত এনেকৈ ওলাই লৈছোঁ আৰু এখনকৈ এনেকৈ জাপি থৈ আছোঁ। এয়া মই পলিথিঙত থওঁ বাৰু কাপোৰবোৰ। বাকী কাপোৰবোৰ বাৰু মোৰ ঠিক কৰা হ'ল, আধা এনেকৈ বেগত থওঁ আৰু আধা আলমাৰীত থৈ দিওঁ এনেকৈ। তাৰপিছত হাজবেণ্ড আহিল, তাৰপিছত আমি গধূলি গ'লোঁ অলপ ফুৰিব, কিবাকিবি খায়ো আহিলোঁ, কাৰণতো মনটো অলপ বেয়াও লাগি আছিল। তাৰপিছত এয়া আমি চিকেন লৈ আহিলোঁ, হাজবেণ্ডে বনাই আছে চিকেন। আজিলৈ ইমানেই আছিল, বাই।